নমস্কাৰ বয়সকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি পুনৰ মোৰ সৈতে উপস্থিত আছে প্ৰাগ নিউজৰ জনপ্ৰিয় নিউজ এংকৰ নৱনীতা কলিতা বাইদেউ বাইদেউ আপুনি যদি মোক শুনা পাইছে আপুনি আপোনাৰ ওচৰলৈ যাব বিচাৰিছো শুনিছো আবেদৰ কি খবৰ তোমাৰ ভাল 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 আপোনাৰ আছো স্বাগতম জনাইছো আজিৰ অনুষ্ঠানলৈ ধন্যবাদ জনাইছো আবেদৰ আবা আমি ইতিমধ্যে প্ৰিয় দৰ্শক ইতিমধ্যে আমি নৱনীতা বাইদেউৰ সৈতে এটা অনুষ্ঠান কৰিছিলো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব বা আজি মই মাত্ৰ তিনিটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম তাৰে প্ৰথম প্ৰশ্নটো হ'ল 2008 চনৰ 30 অক্টোবৰত হোৱা বম ব্লাষ্টৰ দিনাখন এজ এ নিউজ এংকৰ আপোনাৰ সৈতে এটা সৰু ঘটনা ঘটিছিল আৰু যোনটো ঘটনাক আপুনি আপোনাৰ জীৱনৰ টাৰ্নিং পইণ্ট বুলিও ক'ব বিচাৰে গতিকে সেই ঘটনাটোৰ বিষয়ে অলপ জানিব বিচাৰিম 30 অক্টোবৰ হয় 2008 চনৰ 30 অক্টোবৰ সদায় মোৰ বাবে এটা স্মৰণীয় দিন এই কাৰণে হৈ থাকিব অসমৰ পৃষ্ঠাত এটা ক'লা দিন নিশ্চয় কিন্তু মোৰ বাবে স্মৰণীয় এই কাৰণে হ'ব সেইটো সময়ত মই DY 365 নামৰ চেনেলটোত কৰ্মৰত অৱস্থাত আছিলোঁ আৰু তেতিয়া মই ইংৰাজী বাতৰি পঢ়িছিলোঁ ইংলিছ নিউজ পঢ়িছিলোঁ গতিকে পুৱাৰ সময়ত তেতিয়া মই আছিলোঁ অফিচটোত আৰু পুৱাৰ বাতৰিখন পঢ়াৰ পিছত যিহেতু বম ব্লাষ্ট 11:30 অফিচত হৈছিল গতিকে তেনেকুৱা সময়ছোৱাত সেই ব্লাষ্ট হোৱাৰ পিছত গোটেই ৰাস্তা ঘাট বন্ধ কৰি দিয়া হৈছিলে গণেশগুৰিত ব্লাষ্ট হৈছিলে CJM কোৰ্টত ব্লাষ্ট হৈছিলে বৰপেটাত হৈছিলে কিবা ঠাইত হৈছিলে আৰু মই ওলাই গৈছিলোঁ তোমাৰ বাতৰি পঢ়ি উঠি পেলাই তাৰপিছত সেইটো সময়ত ওচৰে পাজৰে তাত যিহেতু কটাবাৰীত আছিল অফিচটো গতিকে তাত চাহ এটা খাবৰ কাৰণে ইমান ঠাই নাছিলে তো অকণমান দূৰত এজন অসমীয়া ল'ৰা দোকান এখন আছিলে তাতে চাহ খাবৰ কাৰণে গৈছিলোঁ গৈ অলপ দূৰ হয় অলপ দূৰ পোৱাৰ পিছতে যেতিয়া গৈ পাইছোঁ তাৰপিছতে মোলৈ ফোন আহিছে যে নৱনীতা ক'ত আছা মই বোলো চাহ খাবলৈ আহিছিলোঁ তাই ক'লে এতিয়াই যোৱা ষ্টুডিঅ'ত এতিয়াই যোৱা গুৱাহাটীত ব্লাষ্ট হৈছে বুলি কৈছে তাৰপিছত গ'লোঁ দৌৰি গ'লোঁ অলপ দূৰ হয় গ'লোঁ সেইখিনি যোৱাৰ পিছত গৈ বহিছিলোঁ মোক কৈছে তুমি বহি দিয়া এতিয়া ষ্টুডিঅ'ত বহি দিয়া আৰু তুমি অসমীয়াত কোৱা বুলি কৈছে চাওক এতিয়া চোৱা আমি সচৰাচৰে যেনেধৰণৰ অসমীয়া ঘৰত কথা বতৰা বাবে ব্যৱহাৰ কৰোঁ টেলিভিশ্যনত আমি তেনেধৰণে ক'ব নোৱাৰোঁ বা বাতৰি পৰিৱেশন কৰা এটা শৈলী আছে আৰু সেইটো সময়ত মই যিহেতু ইংৰাজী বাতৰি ঘোষিকা হিচাপে আছিলোঁ গতিকে মোৰ বাবে হঠাৎ বহি সুন্দৰ সাৱলীল অসমীয়া সেই অসমীয়া প্ৰস্তুত কৰিবৰ কাৰণে মই অলপ অপ্ৰস্তুত আছিলোঁ কাৰণ মই ঘৰত যেনেধৰণে কথা পাতোঁ সেনেকৈতো ক'ব নোৱাৰোঁ আৰু তাৰোপৰি সেইটো সময়ত নতুন আছিল DY 365ৰ টেষ্ট ছিগনেল চলি আছিল সেইটো সময়ত গতিকে আৰু দূৰ হয় যথেষ্ট চিটিৰ পৰা টেষ্ট ছিগনেল চলি থকা অৱস্থাত কি হয় যে ইমান দূৰৰ পৰা ৰিপৰ্টাৰে ভিজুৱেল আনি দিব ইনফৰমেশ্যন সাংঘাতিক আমাৰ হাতত একো নাছিলে সেই সময়ত কেইজনমান মানুহে আছিল মাত্ৰ কাৰ্যালয়টোত অফিচটোত গতিকে সেইটো সময়ত মোক বহাই দিয়া হৈছিলে আৰু কৈছিলে যে খুব গোটেইখিনি খবৰো আমাৰ হাতত নাছিল প্ৰণয় বৰদলৈ ডাঙৰীয়া তেখেতে আমাক CJM কোৰ্টৰ সেইখিনি তাৰ পৰা তেখেতে ফোনো দিছিলে মোক খালি কৈছিলে যে তুমি কৈ থাকা বুলি কওঁতে সিদিনা মোৰ যিটো অৱস্থা হৈছিল আপুনি খালি জাষ্ট জানিছিলে যে বম ব্লাষ্ট হৈছিল সেই কথাখিনি জানি আপুনি ষ্টুডিঅ'ত সোমাইছিলে আৰু আপুনি সেই কথাখিনি জানিয়ে ষ্টুডিঅ'ত সোমাইছিলোঁ আৰু তাৰপিছত মই কিন্তু থোকাকে সিদিনা ইংৰাজীৰ মাজে তেনেকৈ থোকাথুকিকৈ সেনেকৈ কৈ গ'লোঁ আৰু মোক খালি কৈছিলে যে তুমি যেনেধৰণে মনোজ গোস্বামী ছাৰে কৈছিলে যে যেনেধৰণে তুমি অনুভৱ কৰা সেনেকৈয়ে গৈ থাকিবা ইয়াতে স্ক্ৰিপ্টৰ দৰকাৰ নাই আৰু স্ক্ৰিপ্ট নাছিলে একো নাছিলে ভিজুৱেল আহোঁতেও বহুত টাইম লাগিলে কিন্তু যেতিয়া মই 4 ঘণ্টা তেনেকৈ পাৰিলোঁ ঘামি জামি 4 ঘণ্টা সময় নন ষ্টপ আপুনি কৈ আছিলে কৈছিলোঁ আৰু ঘামি জামি যেনেধৰণৰ অৱস্থা হৈছে কাৰণ কি হয় যে আপোনাক ঘপককৈ যদি অন্য ভাষা এটাৰ কথাত বহাই দিয়ে তেতিয়া অস্বস্তিত আপুনি অপ্ৰস্তুত হোৱা অস্বস্তিটো পৰে কিন্তু সেইটো মোৰ দায়িত্ব আছিল সেই মুহূৰ্তত কাৰণ কাৰ্যালয়ত এংকাৰ হিচাপে অকল মই উপস্থিত আছিলোঁ গতিকে মোৰ দায়িত্ববোধটো বুজি পেলাই মই বহিছিলোঁ আৰু মোক মোৰ যিসকল
ছিনিয়ৰ আছিলে তেওঁলোকেও কৈছিলে বহিবৰ কাৰণে কিন্তু যেতিয়া মই প্ৰথম এই ভিজুৱেলছবোৰ যেতিয়া দেখিলোঁ দেখাৰ পিছত মই সিদিনা অন স্ক্ৰীণ মোৰ চকু পানী ওলাইছিলে আৰু আচলতে ইমান বেয়া দিন হয়তো কাৰো জীৱনত আহিব নালাগে যিটো 30 অক্টোবৰৰ 2008 চনৰ বিস্ফোৰণে যিমানে মানুহৰ জীৱন ঘূণীয়া কৰিলে বহু মানুহ হেৰাই গ'ল আমাৰ মাজৰ পৰা আজিও তেওঁলোকৰ দিন বাবে এটা অভিশপ্ত দিন কিন্তু মোৰ কাৰণে সেই দিনটো মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ আছিল কাৰণ সেই দিনটোত মই নিজৰ মাজত লুকাই থকা নৱনীতাগৰাকীক বিচাৰি পাইছিলোঁ আৰু সেইকাৰণে মোৰ বাবে 30 অক্টোবৰ দিনটো আচলতে মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট মোক শিক্ষা দিছিল সেই দিনটোৱে যে বাতৰি অকল লিখি দিয়াখিনি পঢ়াটোৱে সেইটোৱে অকল এগৰাকী গীতিকাৰ বা এংকৰৰ দায়িত্ব কেতিয়াও হ'ব নোৱাৰে কেনেকৈ হঠাৎ ইম্প্ৰম্পটো কেনেকৈ বহুত কথা ক'ব লাগে সেই কথাবোৰ মোক সেই দিনটোৱে শিকাই গৈছিল আৰু সেই দিনটোৰ পৰা মই বহুত নতুন কথা শিকিব পাৰিলোঁ তাৰপিছত মোক তেওঁলোকে ক'লে যে তুমি অসমীয়া বাতৰি পঢ়াৰে প্ৰেক্টিছ আৰম্ভ কৰা আমি অসমীয়াতে হেৰি কৰিব বিচাৰিছোঁ ঠিক তেনেকৈ আৰম্ভ হ'ল কিন্তু সেই দিনটো ৰৈ গ'ল আৰু আবিদুৰ কি ক'বা মই বহুতৰে বাবে এটা বেয়া দিন সকলোৰে বাবে বেয়া দিন আমাৰ সকলোৰে বাবে কিন্তু সেই দিনটোৱে মোক শিক্ষা দি যোৱা এটা দিন আৰু সেই দিনটোৰ পৰাই মোৰ জীৱনটো গতিটো সলনি হ'ল তাৰমানে অসমীয়া ধাৰালৈ তাৰপিছত অহা হ'ল বাইদেউ বৰ্তমান সময়ত ইণ্টাৰনেটৰ যুগ যিহেতু ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ কথাই হওক বা আপুনি এজ এ নিউজ এংকৰ আপোনালোকৰ নিশ্চয় মানুহে টেলিভিশ্যন দেখা পায় আৰু আপোনালোকৰ অনুৰাগীসকলে ধৰক এতিয়া বৰ্তমান সময়ত আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি হয়তো আপোনালোকক প্ৰশংসা কৰি হওক কিবা মন্তব্য কৰা বা এনেকুৱা মেছেজ পঠিওৱাটো সহজ হৈ পৰিছে কিন্তু আজিৰ পৰা 6-7 বছৰ আগত হয়তো সম্পূৰ্ণ বিপৰীত ছবি আছিলে আৰু সেই সময়খিনিত হয়তো আপোনালোকৰ অনুৰাগীসকলে তেনেকুৱা ধৰণৰ ধৰক কোনোবাই চিঠি পঠিওৱা অফিচত চিঠি দিয়া তেনেকুৱা হয়তো সৰু বৰ কিছু অভিজ্ঞতা নিশ্চয় থাকিব গতিকে তাৰ বিষয়ে যদি অলপ কয় চমুকৈ এইটো ইণ্টাৰেষ্টিং আচলতে মানে এতিয়াতো ছ'চিয়েল মিডিয়া বুম বুলি ক'ব লাগিব সকলোৰে হাতে হাতে প্ৰায় এণ্ড্ৰইড মোবাইল আছে আৰু তাৰোপৰি ছ'চিয়েল এপছবোৰ আছে ছ'চিয়েল মিডিয়া এপবোৰ আছে সকলোৱে ইনষ্টল কৰিলে হ'ল টেপ অফ এ বাটন বুলি কয় ইনষ্টল কৰিলে হ'ল আপুনি আৰু গোটেই বিশ্বৰ বন্ধুৰ সৈতে সংযোগ কৰিব পাৰে কিন্তু 6-7 বছৰ আগতে ছ'চিয়েল মিডিয়া ইমান বেছি পপুলাৰ নাছিলে আৰু তাৰপিছত তেতিয়া অনুৰাগীসকলে কেনেকৈ মানে তেওঁলোকে নিজৰ বাৰ্তা দিব কেনেকৈ মনৰ কথা ক'ব মোলৈ চিঠি আহিছিল বহু চিঠি আহিছিল আচলতে নিউজ লাইভত থাকোঁতেও বহুখিনি চিঠি আহিছিল এতিয়াও মই অনুৰাগীসকলৰ যথেষ্ট মৰম পাওঁ গিফ্টছ আদি পাই থাকোঁ যাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ যিসকলে এতিয়াও ভাল পায় আৰু মই অনুৰোধ কৰিম যে আপোনালোকে মোক সদায় ভাল পাই থাকক আৰু চেষ্টা কৰিম আপোনালোকক যিমানখিনি পাৰোঁ মই মোৰ কৰ্মত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু যাতে শুদ্ধভাৱে সকলোখিনি উপস্থাপন কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম কিন্তু 6-7 বছৰ আগতে যিহেতু ডিৰেক্ট কানেকশ্যন নাছিল আজিকালি ইনষ্টাগ্ৰাম হওক ফেচবুক হওক মেছেঞ্জাৰ হওক বা ফেচ এপ হওক ভিডিঅ' কলিং সকলো ধৰণৰ ব্যৱস্থা আছে টুইটাৰ হওক কিন্তু তেতিয়াতো সেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাছিল তেনেকুৱা বহু চিঠি যি মোলৈ আহিছিল সেই চিঠিসমূহ মই সংৰক্ষণ কৰি ৰাখিছোঁ এতিয়াও কাৰণ এতিয়াও যেতিয়া মাজে মাজে চাওঁ তেতিয়া মনটো ভাল লাগে কাৰণ সিমানখিনি সময় ওলাই এজন মানুহৰ কাৰণে চিঠি লিখি চিঠি পোষ্ট কৰি আকৌ সেই চিঠিখন পাইছোনে নাই সেই কথাটো গমো নাপায় কাৰণ তাৰ উত্তৰ তেওঁলোকে নাপায় কিন্তু মোক যিসকলে চিঠি দিছিল মই আজি আবিদুৰ তোমাৰ জৰিয়তে তোমাৰ ইউটিউব চেনেলৰ জৰিয়তে মই কৈছোঁ যিসকলে মোলৈ চিঠি পঠিয়াইছিল থেংক ইউ ছ' মাছ মই আপোনালোক সকলোৰে চিঠি পাইছোঁ আৰু আজিও মই মোৰ হিয়াৰ কোণত মোৰ সুকীয়া ঠাই আছে আপোনালোকৰ বাবে আৰু মই সকলোখিনি সংৰক্ষণ কৰি ৰাখিছোঁ মই আপোনালোকক উত্তৰ তেতিয়া দিব পৰা নাছিলোঁ আজি আবিদুৰৰ চেনেলৰ জৰিয়তে মই সুযোগ পাইছোঁ পালে আপোনালোকে যে চিঠিখন পোৱা বুলি
ইমান বছৰ পিছত আচলতে মই আবেৰো তোমাকে ধন্যবাদ দিব লাগিব যে আজি মোক এইখিনি ক'বলৈ সুযোগ দিলা থেংক ইউ মোৰ সকলোকে মই কৈছোঁ থেংক ইউ ছ' মাছ আপোনালোকৰ শুভেচ্ছা মই পাইছোঁ আৰু ঠিক তেনেধৰণে পাই থাকিম বুলিও আশা কৰিছোঁ নিশ্চয় বা আমি বিদায় ল'ম লাষ্ট প্ৰশ্ন নহয় আচলতে বা আপুনি খুব ভাল গান গায় গতিকে মাত্ৰ দুটা লাইনেৰে আমি আমাৰ অনুষ্ঠান সামৰিম গান গাওঁ কিন্তু এতিয়া ক'ব নোৱাৰোঁ দেই মই মানে অৱশ্যে মই ছিংগাৰ্ছবোৰৰ দৰে নকওঁ যে মোৰ মাতটো বেয়া হৈ আছে কিবা আছে ঠিক আছে মই চেষ্টা কৰিম মই কিমান ভাল হয় এতিয়া অৱশ্যে ক'ব নোৱাৰোঁ ঠিক আছে মই এটা গান গাইছিলোঁ যিটোৰ ৰচনা আৰু সংগীত সকলো ইপচনলাল বৰুৱা ডাঙৰীয়াৰ আৰু নৱজ্যোতি বৰা ডাঙৰীয়াৰ তেখেতৰ প্ৰযোজনা আছিল তেখেতৰ প্ৰডাকশ্যন আছিলে এই গানটো আছিল অসমীয়া জাতীয়তা বোধক লৈ চেতনা বোধক লৈ যে জাগি উঠাৰ সময় হৈছে তাকে মই সেই 2 লাইন বাৰু বনাই দিছোঁ বেয়া হ'লে কিন্তু বেয়া নাপাব মই সকলোকে কৈছোঁ শুদ্ধ চিন্তা কৰা ক্ষুদ্ৰ স্বাৰ্থ এৰা সূত্ৰ মিলনৰ গঢ়া অসমীয়া শুদ্ধ চিন্তা কৰা দুচকু মেলি চোৱা অসমীয়া যোৱা যেনি যোৱা কৃষ্টিৰ গৰাখহনীয়া দুবাহু মেলি ধৰা অসমীয়া গঢ়া অসমীয়া সবল জাতিৰ ভেটি গঢ়া শুদ্ধ চিন্তা কৰা ক্ষুদ্ৰ স্বাৰ্থ এৰা সূত্ৰ মিলনৰ গঢ়া অসমীয়া শুদ্ধ চিন্তা কৰা এইখিনিয়ে গাইছোঁ ধন্যবাদ বা অশেষ ধন্যবাদ বা আপুনি যথেষ্ট ব্যস্ত আৰু ব্যস্ততাৰ মাজত যে আমাক অলপ সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ বা শেষত বয়সকৰ দৰ্শকক উদ্দেশ্যি আপুনি কিবা ক'ব নিশ্চয় মই অনুৰোধ জনাম আপোনালোকক যে আবিৰুৰৰ চেনেলটো আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে নটিফিকেশ্যনৰ বেলটো আপোনালোকে নটিফিকেশ্যনটো আপোনালোকে টিপিব যাতে আপোনালোকে নতুন ভিডিঅ'বোৰ যাতে পাই থাকে আৰু আবিৰুৰ যথেষ্ট টেলেণ্টেড মই বিশ্বাস কৰোঁ যে তেওঁ আগলৈকে আৰু বহু ভাল কাম কৰি যাব আৰু এনে বহু লোকক যিসকলক আপোনালোকে ভাল পায় বিভিন্ন ক্ষেত্ৰৰ সেই লোকসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিব তেওঁলোকৰ বহু নজনা কথা আপোনালোকৰ ওচৰত আবেদৰে দাঙি ধৰিব গতিকে আপোনালোকে যথেষ্ট মৰম দিয়ক আবেদৰক তেওঁৰ ইউটিউব চেনেলক আপোনালোকে লাইক কৰক তেওঁৰ প্ৰত্যেকটো ভিডিঅ' লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ তৰফৰ পৰা মই নৱনীতা কলিতাই আপোনালোকক অনুৰোধ জনাইছোঁ আবেদৰ মোৰ শুভেচ্ছা থাকিল তোমালৈ আগলৈ আৰু আগবাঢ়ি যোৱা সুন্দৰ কাম থেংক ইউ বা আজি খণ্ডৰ পৰা বিদায় লৈছোঁ প্ৰিয় দৰ্শক আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আকৌ এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিম প্ৰিয় দৰ্শক আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ